हेलो गाइस आन এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া গৈ আছো আমি উব্ৰতা দেয়ালৈ। তো বলক খোজকাঢ়িয়ে গৈ আছো। বাহাতৰ ৰুমৰ একেবাৰে কাষতে হয়। চাকি দু একস তুমি ফুলো দি দিব দে, ফুল দিব লাগে। আমি সকলোবোৰ ললো আৰু এতিয়া ভিতৰলৈ যাম। ইয়াৰ চাৰিওফালটো মই দেখুৱাই দিছো। একেবাৰে ৰাস্তাৰ কাষতে হয়। দীঘলী পুখুৰী ওচৰতে আছে এই মন্দিৰটো। আৰু এয়া আমি গৈ আছো। আসলতে দেৱালয় হয়, শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয় হয়। তো গৈ আছো। সেইখিনি দেখিছেনে পাৰ ইমান ধুনীয়া লাগিছে। বলক দেখুৱাওঁগে। ধুনীয়াকৈ পাৰকেইটা খাই আছে, অকণো ভয়ো কৰা নাই, উৰিও যোৱা নাই। এই চাওকচোন ইমান ধুনীয়া লাগিছে। আমি এতিয়া মন্দিৰৰ সন্মুখৰ ভাগলৈ সোমাবলৈ লৈছোঁ। চেণ্ডেলটো ইয়াতে থৈ আমি মন্দিৰৰ ভিতৰলৈ সোমাইছোঁ। তো এতিয়া চাকি ধূপ লগাই লওঁ ইয়াতে ধুনীয়া জেগা দি দিছে চাকি ধূপ লগোৱাৰ কাৰণে। তাৰ পৰা ভিতৰৰ ভাগলৈ গৈ সেৱা কৰিবগৈ লাগিব। তো ভিতৰত মোবাইলত ভিডিঅ'টো কৰা নাই, এইকণতে থৈছোঁ। তো আমি এতিয়া সেৱা কৰি বাহিৰলৈ ওলালোঁ। আৰু মই এইফালেদি গৈ পাছফালে যিখিনি সন্মুখত যিটো পুখুৰী আছে, যাক জোৰ পুখুৰী বুলি কয়, তাত দেখুৱামগৈ। এতিয়া আমি মন্দিৰ ভাগৰ পৰা ওলালোঁ। এয়া হৈছে দেৱালয়ৰ পাছফালৰ ভাগ। আৰু ইয়াৰ সন্মুখতে জোৰ পুখুৰী আছে। এয়া হৈছে জোৰ পুখুৰী এইটো। আৰু বহুতো হাঁহ আছে, কাছ, মাছ আছে। আৰু গধূলি সময়ত কাছবিলাক ওলাই বহুত ভাল লাগে। বৰ ডাঙৰ ডাঙৰ কাছ আছে ইয়াত, আৰু লগতে মাছ আছে। এতিয়া দেখাব পৰা নাযাব, গধূলি সময়তহে ওলাই। কাছবিলাক অলপ ওপৰলৈ গুচি আহে কাছবোৰ। গধূলি আমি চাইছিলোঁ, কিন্তু ভিডিঅ'হে কৰিব নোৱাৰিলোঁ। তো গাইজ ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।